নান্না রান্নার নানে রান্নানে মনলে উভতি আহে লৰালি তোৰে মোৰে এতি ধেমালি আছিলো তোৰে মৰমতে ওয়েলকাম টু মাই ইউটিউব চেনেল চুমু দৰং এটা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশত এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে সকলো লোকে কঙালী বিহু অৰ্থাৎ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া পথাৰতে আছোঁ, এডাল গছৰ ওপৰত উঠি আছোঁ আৰু বহুদিন কণ্টিনিউ মই ব্লগ দিব পৰা নাই কাৰণ কিছুমান অসুবিধা হৈ আছে এতিয়া, গতিকে আপোনালোকে মাজে সময়েহে মোৰ ব্লগবিলাক পাই থাকিব, হ'লেও চাই থাকিব আপোনালোকে। তো আপোনালোকৰ আশীৰ্বাদতে ইমানখিনি কৰিব চেষ্টা কৰি আছোঁ আৰু কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ, একো নাই। তো বাকী বাদ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বাকী আৰু বিশেষ একো নকওঁ, মানে এতিয়া আমি অলপ কাতি বিহুৰ প্ৰসংগলৈ আহোঁ। মানে কাতি বিহুনো কি বা ইয়াৰ তাৎপৰ্য কি? আমি বিহু পালন কৰোঁ, কিন্তু বহুতে ইয়াৰ কাৰণসমূহ নাজানো। আচলতে এইবোৰৰ বিৱৰণ বা ইতিহাস জানিবলৈকে বহুত কথা জানিব লাগিব, বহুত অধ্যয়ন কৰিব লাগিব। মানে সীমিত জ্ঞানেৰে ব্যাখ্যা কৰাটো আচলতে উচিত নহ'ব যেন পাইছোঁ। তো মানে কি কাতি বিহু কেনেকুৱা, মানে এতিয়া চাওক যে কাতি বিহুত আমি মানে ঘৰৰ আলি পদূলি চাফা কৰোঁ, তুলসীৰ তলত চাকি বন্তি দিওঁ। কিয় দিওঁ? যে মই জনামতে, মানে মই জনা নহয়, এইটো আগৰ কি আছিল গৰু পুৰাণ আৰু স্কন্ধ পুৰাণ মতে, মানে কাতি বিহুৰ সময়ত দেৱ দেৱীবিলাক ধৰালৈ নামি আহে আৰু মানুহৰ ঘৰত মানে আপোনাৰ কিবা নৈবদ্য গ্ৰহণ কৰে। সেইকাৰণে মানুহবিলাকে চাবচোন এই পথাৰত চাকি বন্তি হওক বা ঘৰৰ পদূলিত এনেকৈ চাকি বন্তি দিয়ে, সেইটো কাৰণ, সেইটো মই পাইছোঁ। আৰু আগতে হেনো অকল এই পথাৰত চাকি বন্তি দিয়াই নহয়, মানে আগতে মানুহলোকে নিজৰ ভঁৰাল ঘৰ হওক, মানে সেইটো মানে নিজৰ যে বস্তি বুলি কয়, তো তাতো মানুহে চাকি দিছিলে। তো আগতে এই যে আপোনাৰ সেই কাতি বিহুত এই পথাৰত চাকি বন্তি দিয়ে, ইয়াৰ কাৰণটো কি জানেনে? আধ্যাত্মিক কাৰণটো মানে এই লক্ষ্মীয়ে বোলে ভাবে, যদি মানে গৃহস্থই নিজৰ খেতিডৰা চাব নাহে, মানে গৃহহীন, মানে কোনো গৃহস্থ নোহোৱা খেতি বুলি বোলে ভাবে লক্ষ্মীয়ে। তো এইটো কথা মই গম পাইছোঁ, মানে মই সুধিছিলোঁ মই জ্যেষ্ঠ মানুহ, তেওঁলোকে কৈছে আৰু যিখিনি জানে, হয়তো ভুলো হ'ব পাৰে। তো মানে সেইকাৰণে কাতি বিহুৰ দিনা মানুহে চাব আহে, যিহেতু এতিয়া চাওক এই নতুনকৈ এইবিলাক গেৰ ওলাইছে ইয়াত ধানৰ, গতিকে চাব আহে আৰু গতিকে কেনেকুৱা হৈছে খেতিডৰা, মানে সেইটো হৈছে আধ্যাত্মিক। কি কয় আমাৰ সেই পূৰ্বপুৰুষসকলে আগতে বোলে পথাৰত ডাঙৰ ডাঙৰ কিবা বন্তি জ্বলাইছিল, মানে এইবিলাক পোক পৰুৱা যে হয় পথাৰত, সেইবিলাক খেদিবৰ কাৰণে। তো কালক্ৰমত সেইবোৰ ক্ৰমান্বয়ে নোহোৱা হৈ আহি এতিয়া মানে আকাশ বন্তি হৈছে আৰু মানে এটা এটা চাকি দিয়ে। আগতে মানে বহুত ডাঙৰ ডাঙৰ চাকি দিছিলে এইবিলাক পোক পৰুৱা এইবিলাক খেদিবৰ কাৰণে, সেনেকুৱা নিয়ম আছে আৰু বহুত কিবা কিবি। তো যিসকল জ্যেষ্ঠ তেওঁলোকে গম পাব। তো এইখিনি হৈছে মই যিখিনি জানো আপোনালোকক সেইখিনি ক'লোঁ, আৰু যিসকলে জানে তলত কমেণ্ট কৰি জনাবচোন, মানে এই বিহুটো আৰু কিবা যদি গভীৰভাৱে জানে। তো এইখিনি হৈছে মূল কাৰণ এই বিহুটোৰ কেনেকুৱা কি, আৰু আছে পঢ়ি ল'ব, তাৰ বহুত তেনেকুৱা কিতাপ আছে, তো চাই ল'ব। আমি সকলোৱে বিহু উদযাপন কৰোঁ, গোটেইকেইটা বিহু। আমাৰ যিহেতু বিহু হৈছে তিনিটা, ৰঙালী, কঙালী আৰু ভোগালী। গতিকে প্ৰত্যেকটো বিহুৰে তাৎপৰ্য আছে। ৰঙালী বিহুৰ তাৎপৰ্য বেলেগ, কঙালী বিহুৰ তাৎপৰ্য বেলেগ, ভোগালী বিহুৰ তাৎপৰ্য বেলেগ। মানে আমাৰ এই তিনিটা বাপতিসাহোন বিহু আমাৰ জীৱনৰ লগত এক মানে অপৰিহাৰ্য অংগ হিচাপে মানে জড়িত। এতিয়া মানে কি আমাৰ জীৱনত কেতিয়াবা ৰঙীন হয়, কেতিয়াবা হাঁহো কান্দো। তো এখন সমাহাৰ এক পৰিপুষ্ট নাটক আমাৰ গোটেই জীৱনটো। গতিকে ৰঙালী বিহুটোৱে কি সূচায় যে আমাৰ জীৱনত কেতিয়াবা ৰঙো আহিব পাৰে, দুখৰ মাজত, হাজাৰ দুখৰ মাজত কেতিয়াবা আমাৰ জীৱনত কিছুমান ৰং আহে, মানে হাঁহি ধেমালি ফূৰ্তি। সেই বস্তুটো যদি আমি চাওঁ সেই ৰঙালী বিহুত আমি বিচাৰি পাওঁ। কঙালী বিহুত এইটো মানে কঙাল, সেইটো অৰ্থটোত বুজিয়ে পাইছে, তো বেছি ব্যাখ্যা কৰিব লগা নাই। মানে মানুহৰ জীৱনত কেতিয়াবা মানে দুখৰ দিনো আহে, সেই দুখৰ সময় বা সেই হতাশাৰ সময়তো যাতে আমি মানে বেছি ফ্ৰাষ্ট্ৰেশ্যন হতাশ নহওঁ, সেই তাৰ পিছতো যে মানে এটা আশাৰ ৰেঙনি থাকে,
এই বিহুটোৱে তাকে সূচায় মানে কি হয় এতিয়া খেতি বাতিবিলাক এতিয়া হৈছেহে এইবিলাক ধান চান ৰুইছে তো ভঁৰালত আকৌ আঘোণ মাহত এইবোৰ চপাবলৈ হ'ব মানে এটা আশাৰ ৰেঙনি আছে মানে কঙালৰ মাজতো আৰু আশাৰ ৰেঙনি আৰু আমাৰ জীৱনত কেতিয়া আমি ভোগ মানে আনন্দ বিলাস কৰোঁ সেই জীৱনত জানেই সকলোৱে যিহেতু এটা মানৱ সকলোৱেই গতিকে সেই আশা সেইটো আমি মাঘ বিহুত দেখিবলৈ পাওঁ সেই আশাবিলাক যেতিয়া মানুহবিলাকৰ ঘৰ দুৱাৰত মানে খেতি বাতি যেতিয়া চপাই নিব তেতিয়া এটা বেলেগ পৰিৱেশ হয় সেই বস্তুটো আমি মাঘ বিহুত গম পাওঁ তো এতিয়া এটা অন্য প্ৰসংগলৈ যে বহুতে নাজানে যে কাতি বিহুৰ লগত সংগতি ৰাখি দৰং জিলাৰ দেৱানন্দ সত্ৰত আজি 450 বছৰৰ পূৰ্বৰ পৰাই মথনি উৎসৱ নামে এটা উৎসৱ পালিত হৈ আছে এই মথনি উৎসৱনো কি বা ইয়াক কেনেকৈ উদযাপন কৰে ইয়াত কি হয় তো তাক আমি দেখুৱাবলৈ আপোনালোকক লৈ যাম ইয়াতকে চাব মানে মথনি উৎসৱত কি হয় মানে ইয়াৰ এটা মেইন হৈছে দধি মথন এইটো হৈছে মানে বহুত জনপ্ৰিয় এই দধি মথন কি বা মানে আৰু এটা আছে হেৰি মানে এটা ৰাক্ষস আহে অসুৰবিলাকে মানে মানুহবিলাক গোটেই খেদি ফুৰে চাৰিওচাইডে কেনেকুৱা কি এই মথনি উৎসৱটোনো কি এটা থুলমূলকৈ আভাস লওক তো এইখিনি আছিল ভিডিঅ'টোৰ মূল কথা মোক চশমা একযোৰ দান দিয়ে মই বহুত সৌভাগ্য বহুত ভাল লাগিছে প্ৰথমবাৰ দেখিছোঁ নদী মই আৰু এই হৈছে দৰং জিলাৰ এক 450 বছৰীয়া মথনি উৎসৱ চাওক মানুহ চাওক এয়া আপোনালোকক কিমান সময়ে কৈ থকা এয়াই হৈছে মথনি উৎসৱ এয়া দেৱানন্দ সত্ৰৰ মথনি উৎসৱ চাওক এই যে আপোনালোকে এই 4টা খুঁটাৰে এই যে মালা দিয়া দেখিছে তাতেই দধি মথে আমি যে কৈ আছোঁ দধি মথন তাতেই হয় আৰু ইয়াত কিবা মানে নাম কিবা ওজা তেনেকৈ গায় আৰু গাই তেনেকৈ আৰম্ভণি কৰে তো চাই থাকক আপোনালোকে এয়াই হৈছে বিখ্যাত মথনি উৎসৱ এয়া চাওক কিবা গাই আছে এয়া প্ৰসং নহয় মই পাহৰিলোঁ নাম তেনেকৈ গাই আছে এয়া চাওক এই দৰঙৰ বিখ্যাত মথনি উৎসৱ ভালকৈ চাই লওক আপোনালোকে যিসকলে চোৱা নাই আৰু যিসকলে দেখা নাই অহাবাৰ আহিব চাবৰ কাৰণে মথনি উৎসৱ এই যে আপোনালোকে মানুহবিলাক ইফাল ইফাল কৰি থকা দেখিছে দৌৰা দৌৰি এই যে মাজত মানুহবিলাক ঠাহ খাই আছে ইফাল ইফাল পূৰা একদম হৈচৈ কৰি আছে ইয়াত মানে অসুৰ হৈ আহিব মানুহে অসুৰ হৈ আহিব বাৰু তেওঁলোকে খেদি ফুৰে মানে কোনফালৰ পৰা ইফাল যায় মানে ধৰিব নোৱাৰি সেইকাৰণে মানুহবিলাকৰ মাজত হাহাকাৰ লগাই দিয়ে সেইবিলাক অসুৰ চাওক অসুৰবিলাক চাওক কণ্ট্ৰল কৰা মানুহ থাকে সিহঁতক মানে কোনফালে কি কৰে ঠিক নাই আৰু বহুত ৰিক্স আছে সাগৰ মন্থনৰ পিছত এই অসুৰ চোৱাটো এইটো মানে এটা বেলেগ মানে ইণ্টাৰেষ্টিংটো এয়া চাওক মানুহবিলাক ক'ৰ পৰা ক'লৈ কেনেকৈ গৈ আছে বাপৰে বাপ আচৰিত কিন্তু ভাল লাগে ময়ো কিন্তু এইবাৰহে প্ৰথম দেখিছোঁ দেই মোৰ আগতে বহুত ৰাতিকৈ হৈছিলে 11-12টা মানত এইবাৰ কৰোণাৰ কাৰণে অলপ সোনকাল কৰি দিছে ময়ো জীৱনৰ প্ৰথমবাৰ দেখিছোঁ এই অসুৰ এই বস্তুটো যদিও ইয়াৰে স্থায়ী বাসিন্দা হয় তথাপিও মানে মই এইবাৰে প্ৰথম দেখিছোঁ ক'ব গ'লে আপোনালোকে আহিব চাব মথনি উৎসৱ এয়া চাওক নাযাবৰ বাবে কাটাৰী অনুৰোধ জনাইছোঁ অসমৰ পিছত নাযাবৰ বাবে কাটাৰী অনুৰোধ জনাইছোঁ কাতি বিহু কি বা মথনি উৎসৱ দৰং জিলাৰ যে এটা অন্যতম উৎসৱ মানে কাতি বিহুৰ লগত এটা সম্পৰ্কীয় তো সেই গোটেইখিনি বস্তু আপোনালোকক মই মোৰ সীমিত জ্ঞানেৰে দেখুৱাব চালোঁ তো তাত বিভিন্ন হয়তো ভুলভ্ৰান্তি হ'ব ভাল ভিডিঅ' অকণমান তাৎপৰ্যপূৰ্ণ ভিডিঅ' তো তেনেকুৱা ভিডিঅ' এই নেক্সট হেৰিবোৰৰ পৰা পাব তো আমাৰ দৰঙী কলাকৃষ্টি হওক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ওপৰত আপোনালোকে চাই থাকিব আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো ইমানেই সকলোৰে ভাল হওক তাৰে কামনাৰে আজিলৈকে সামৰিছোঁ ধন্যবাদ